নমস্কাৰ সকলোকে এটি অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আমি আছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত। আমাৰ ওচৰতে শ্ব' চলি আছিল, তো ভাবিলোঁ আমি তিনিজন এনেই ইয়াৰ পৰা চাই যাওঁ আহি। আপোনালোকে চাওক, ইয়াতে ৰেডি হৈ আছে ফ্লাইটখন উৰাণ মাৰিব এতিয়া আৰু বৰ্তমান এখন আহিছে, চাব পাৰে আপোনালোকে। কি সুন্দৰ নাজাৰা। এয়াৰপৰ্টটোৰ ভিতৰৰ নাজাৰাবোৰ আপোনালোকে চাই ল'ব পাৰে। একদম সুন্দৰ নাজাৰা ইয়াতে। যিসকলে ইয়াতে আহিয়ে থাকে, মানে দেখিছে, তেওঁলোকে আৰু কি চাব ভিডিঅ'টো। বাকী যিসকলে দেখা নাই এতিয়ালৈও, তো তেওঁলোকে চাব পাৰে। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যিহেতু হঠাৎ আহিলোঁ ইয়াতে, তো ভাবিলোঁ এনে এটা ভিডিঅ' বনাই দিওঁ শ্বৰ্ট হিচাপত। ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এতিয়া ৰুমলৈ যাম। আজি শ্ব' আছে যিহেতু, আমাৰ VIP ৰোডত শ্ব' হৈ আছে। নেক্সট আমাৰ শ্ব' আছে বিহদিয়া, পৰেশ্বৰ ছাইডত। ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। জয় আই অসম, জয় জুবিন দা।